নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'ত জনাম ইতিমধ্যে আধাৰ আপডেটৰ যেটো নেকি ডেট দিয়া আছিল 14 ডিসেম্বৰ সেই তাৰিখ ইতিমধ্যে উকলি গৈছে আৰু উকলি যোৱাৰ পিছত পুনৰ এটা ডেট আহিছে যে আধাৰ কাৰ্ডখন আপুনি হেতু ডেটৰ ভিতৰত আপডেট কৰি ল'ব লাগে যদিহে আপোনাৰ এখন আধাৰ কাৰ্ড আছে আৰু এই সম্পৰ্কে বহুতৰ মেছেজ আহিছে অৰ্থাৎ যেটো নেকি আধাৰ লিংক মোবাইল নম্বৰ সেই মোবাইল নম্বৰটোত এটা মেছেজ আহিছে আৰু যি সকলৰ অহা নাই তেখেতসকলে কেনেকৈ জানিব যে তেখেতৰ আধাৰ কাৰ্ডখন আপডেট কৰিব লাগে বুলি তো এইখিনতে এটা কথা কৈ থওঁ কিছুমানে জানিও মানে এয়া মিছা বুলি বা এয়া ভুৱা মেছেজ বুলি আপডেট বুলি অবহেলা কৰি আছে হেহে এটা আপোনালোকক প্ৰুফ এটা দিব বিচাৰিছো চাওক যোৱা বছৰৰ পৰা বহুতৰ এনেকুৱা প্ৰবলেম আছিল যে আধাৰ কাৰ্ডখন আৰু পেন কাৰ্ডখন লিংক কৰিবলৈ কিছুমান তাৰিখ দি আছিল চৰকাৰৰ তৰফৰ পৰা নহয় জানো গৱৰ্ণমেণ্টৰ তৰফৰ পৰা আপডেট দি আছিল যে আপোনাৰ আধাৰ কাৰ্ডখন আৰু পেন কাৰ্ডখন লিংক কৰক ফ্ৰী কৈ লিংক কৰক বুলি দি আছিল ডেটটো পাৰ হৈ যায় তাৰ পিছত পুনৰ ডেট দিয়ে 31 ডিসেম্বৰ 31 তাৰিখ তেনেকৈ মাৰ্চৰ 31 তাৰিখ নহয় জানো তেনেকৈ গৈ হেকত কি কৰিলে গৱৰ্ণমেণ্টে বন্ধ কৰি দিলে সেই ডেট দিয়াটো অৰ্থাৎ ফিক্স কৰি দিলে যে আধাৰ কাৰ্ড আৰু পেন কাৰ্ডখন লিংক কৰিবলৈ ফিক্স ডেট দি দিলে হেতুৰ ভিতৰত যি সকলে কৰিলে ফ্ৰী কৈ আৰু যি সকলে কৰা নাছিলে তেখেতসকলে কি হৈছিল প্ৰথমে 500 টকা ভৰিবলগীয়া হৈছিল তাৰ পিছত বৰ্তমানলৈকে যদি আপোনালোকে আধাৰ আৰু পেন কাৰ্ডখন যদি লিংক কৰিব বিচাৰে তেনেহলে 1000 টকা দিব লাগে নহয় জানো আপোনালোকে নিশ্চয় গম পায় এতিয়া যদি আপুনি আপডেট কৰিব খোজে পেন কাৰ্ডখন আৰু আধাৰ কাৰ্ডখন লিংক কৰিবলৈ নহলে 1000 টকা ভৰিব লাগে তেতিয়াহে আপুনি লিংক কৰিব পাৰে আধাৰ পেন কাৰ্ডখন নহয় জানো ঠিক তেনেকৈ এই আধাৰ যেটো আপডেট আহি আছে মানে আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰিবৰ কাৰণে তো এইখনো বৰ্তমান 14 তাৰিখ পাৰ হৈ গল আৰু এতিয়া পুনৰ ডেটটো আগবঢ়াই দিছে 3 মাহলৈকে ডেট আগবঢ়াই দিছে আপোনালোকে জানেনে 3 মাহলৈকে দিছে বৰ্তমান ডিসেম্বৰ চলি আছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ 14 তাৰিখলৈকে বৰ্তমান ডেটটো আগবঢ়াই দিছে অৰ্থাৎ যেটো নেকি মাৰ্চ 2024 তেতিয়ালৈকে আপোনালোকে আপডেট কৰি ল'ব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন আৰু যদি নকৰে তেনেহলে আপুনিও পেন কাৰ্ড আধাৰ লিংক যেনেকৈ হৈছিল প্ৰবলেমটো ঠিক তেনেকৈ আপুনিও পিছত কৰিলে তাৰ পিছত কৰিলে হয়তো আপুনি পইচা ভৰিবলগীয়া হ'ব পাৰে আৰু কাৰণ বৰ্তমান যেহেতু ফ্ৰী কৰি আছে হেতু আপুনি সাৰ্ভিসটো ফ্ৰী কৈ পাই আছে নহয় জানো আপুনি আধাৰ কাৰ্ডখন আপডেট কৰোতে একো নহয় আপোনাৰ আধাৰ কাৰ্ডখন কোনো চেঞ্জ হৈ না যায় আপোনাৰ আধাৰ কাৰ্ডখনৰ কেৱল কেৱাইসি যেনেকৈ আপোনালোকে বেংকৰ কেৱাইসি কৰে নহয় কেৱাইসি কৰোতে যেনেকৈ ডকুমেন্ট দিয়ে ঠিক তেনেকৈ আধাৰ কাৰ্ডৰ ক্ষেত্ৰতো কিছুমান ডকুমেন্ট দিছে এড্ৰেছ প্ৰুফ আইডেন্টি প্ৰুফ এইবিলাক ডকুমেন্ট আপলোড দিলে আপোনাৰ আধাৰ কাৰ্ডখন আপডেট হৈ যাব তো যদি এইখিনি আপুনি ফ্ৰী কৈ পাওঁতে যদি নকৰে পিছত আপুনিও ধৰিলক আধাৰ কাৰ্ড আৰু পেন কাৰ্ডখন লিংক কৰোতে যেনেকৈ 1000 টকা ভৰিবলগীয়া হৈছিল তেনেকৈ কিবা এটা মাসুল ভৰিব লাগিব পিছত তো হে আপোনালোকে আধাৰ কাৰ্ডখন আপডেট কৰি লওক আৰু আধাৰ কাৰ্ডখনত যদি আপডেট কৰিব বিচাৰে কেনেকৈ কৰিব সেই বিষয়ে আপোনালোকক জনাম কোড গৈ আপোনালোকে আধাৰ কাৰ্ডখন আপডেট কৰিবলগীয়া হৈছে নে নাই হোৱা আপোনাৰ আধাৰ কাৰ্ডখনত মেছেজ আহিছে নে অহা নাই তো হেয়া জানিব বিচাৰে যদি সম্পূৰ্ণ ডিটেইলছ দেখুৱাম আৰু তবলক আমি মোবাইল স্ক্ৰীনত গৈ দেখুৱাই আছো আপোনালোকে পোনপ্ৰথমে এই ৱেবসাইটটোত আহিব লাগিব অৰ্থাৎ এয়া হৈছে আধাৰ ৱেবসাইট হয় এয়া আৰু আপোনালোকে লিংক ডেসক্ৰিপচনত পাই যাব ভিডিঅ ডেসক্ৰিপচনত আছে আপোনালোকে তাত গৈ ডাইৰেক্ট এই পেজটোত আহিব পাৰিব আপোনালোকে তো এতিয়া চাওক আপোনালোকে ইয়াত লিখা আছে এসাক মাই আধাৰ লিখা আছে নহয় জানো ওয়েলকাম টু মাই আধাৰ বুলি লিখা আছে আৰু এতিয়া আপোনালোকে যদি আপডেট চাও বিচাৰে চাওক ইয়াত তলত বহুকেইটা অপচন আছে আপোনালোকে এইটো চাওক ডকুমেন্ট আপডেট অৰ্থাৎ আপোনাৰ যেটো নেকি আধাৰ কাৰ্ডখন আপডেট কৰিব গৈছে তো ইয়াতে লিখা আছে সম্পূৰ্ণ সেই তাৰিখটো চাওক দিস সাৰ্ভিস ইজ ফ্ৰী অফ কষ্ট টিল 14/3/2024 অৰ্থাৎ 14 মাৰ্চ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ নহয় জানো মাৰ্চলৈকে আপোনালোকে ফ্ৰী সাৰ্ভিস পাব এই আপডেট কৰিবৰ কাৰণে হয়তো এই ডেটটো পাৰ হোৱাৰ পিছত আপোনালোকে পইচা পে কৰিবলগীয়া হ'ব পাৰে তো আপোনালোকে যদি মেছেজ পোৱা তেনেহলে এইটো চাব ৱেবসাইটটোত আহি আপোনালোকে ইয়াত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক লিখা আছে আপলোড ডকুমেন্টছ ইন সাপোৰ্ট অফ আইডেন্টিটি এণ্ড এড্ৰেছ ফ্ৰী টিল 14 মাৰ্চ 2024 তো ইয়াত লিখা আছে নহয় জানো ইয়াতে লিখা আছে যে আপোনালোকে আইডেন্টিটি আৰু এড্ৰেছ এই দুটা ডকুমেন্ট দিলে হৈ যাব আৰু কি ডকুমেন্ট দিব তো ইয়াত যদি আপোনালোকে চাই এটা চাওক হোৱাট টু সাবমিট বুলি লিখা আছে তো ইয়াত যদি আমি সাইডৰ এৰটোত যদি ক্লিক কৰো ইয়াত দেখা পাম কি ডকুমেন্ট আপলোড দিব লাগিব চাওক
ইয়াত লিখা আছে হোৱাট টু ছাবমিট ৰেচন কাৰ্ড ভোটাৰ আইডেণ্টি কাৰ্ড গভৰ্ণমেণ্ট ইছ্যুড আইডেণ্টি কাৰ্ড চাৰ্টিফিকেট হেভিং এড্ৰেছ এণ্ড ইণ্ডিয়ান পাছপৰ্ট serve as proof of both identity and address তো এইটো দিব পাৰে আপোনালোকে এইখিনি ডকুমেণ্ট দেখিছে নহয় এড্ৰেছ হিচাপত এড্ৰেছ প্ৰুফ হিচাপত তাৰপিছত তলত দেখিছে চাওক পেন কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ সেকেণ্ডাৰী অফ ছিনিয়ৰ স্কুল মাৰ্কশ্বিট স্কুল লিভিং চাৰ্টিফিকেট হেভিং ফটোগ্ৰাফ গভৰ্ণমেণ্ট ইছ্যুড আইডেণ্টি কাৰ্ড চাৰ্টিফিকেট এইখিনি আপোনালোকে চাওক অনলি প্ৰুফ অফ আইডেণ্টি এইখিনি হৈছে অনলি প্ৰুফ অফ আইডেণ্টি তাৰপিছত ইয়াত এইখিনি হৈছে এড্ৰেছ নহয় জানো আইডেণ্টি এণ্ড এড্ৰেছ তাৰপিছত ইয়াত চাওক আৰু এটা অপশ্যন আছে ইলেক্ট্ৰিচিটি ৱাটাৰ গেছ বিল লাষ্ট 3 months বেংক পোষ্ট অফিচ পাছবুক ৰেণ্ট এনেকুৱা বিভিন্ন ধৰণৰ অপশ্যন দিছে চাওক এইখিনি হৈছে প্ৰুফ অফ এড্ৰেছ অনলি এই ডকুমেণ্টখিনি হৈছে এড্ৰেছ প্ৰুফৰ কাৰণে এই ডকুমেণ্টখিনি হৈছে পেন কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ কিবা এইখিনি হৈছে নহয় এইখিনি হৈছে আইডেণ্টি প্ৰুফ তাৰপিছত ওপৰৰ এইখিনি হৈছে আইডেণ্টি এণ্ড এড্ৰেছ প্ৰুফ তো তেনেকৈ আপোনালোকে ডকুমেণ্টখিনি আপলোড দিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰিবৰ কাৰণে আৰু এতিয়া তলত যদি ইয়াত চাওঁ হাউ টু ছাবমিট তো ইয়াত যদি এৰ'টোত ক্লিক কৰি দিওঁ ইয়াতো দেখুৱাব চাওক আপোনালোকে ইয়াত চাব পাৰে ইয়াত চাওক দি ডকুমেণ্ট can be submitted online on my Aadhaar portal নতুবা by visiting any Aadhaar center আপোনালোকে এই অনলাইন মাই আধাৰ অনলাইন পৰ্টেলত কৰিব পাৰে নতুবা আপোনালোকে গৈ আপোনালোকৰ আধাৰ চেণ্টাৰত আপডেট কৰি ল'ব পাৰে আমি ইয়াত যদি ক্লিক হেয়াৰ কৰোঁ তো আমাৰ ওচৰত এনেকুৱা অপশ্যন আহিব মই ক্লিক হেয়াৰ কৰি দিলোঁ চাওক ইয়াত আধাৰ নাম্বাৰটো টাইপ কৰিব গৈছে তাৰপিছত তলত এই কেপচাটো ইয়াত চেম এবভ ফিল আপ কৰিব কৈছে তাৰপিছত আপোনালোকে ইয়াত চেণ্ড অ'টিপিত ক্লিক কৰিলে আপোনাৰ আধাৰ লিংক মোবাইল নম্বৰটোত অ'টিপি আহিব আৰু সেইটো লগ ইন কৰিলে আপোনাৰ ডকুমেণ্ট আপলোড কৰিব পাৰিব কেনেকৈ কৰিব লাগিব তো মই ইয়াত পোনপ্ৰথমে মোৰ আধাৰ নম্বৰটো টাইপ কৰি দিছোঁ আৰু মই এইখিনি অপশ্যন ফিল আপ কৰি আপোনালোকক দেখুৱাই আছোঁ অ'টিপিটো আহিছে মই মোৰ ইয়াত লগ ইন অপশ্যনটোত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব দেখিছে নহয় এতিয়া চাওক মোৰ ইয়াত প্ৰফাইলটো আহিছে যিহেতু মই আধাৰ নম্বৰটো দি দিলোঁ আৰু এতিয়া আপোনালোকে ইয়াত এনেকৈ চাব পাৰে চাওক ইয়াত লিখা আছে এইখিনি অবজেক্টিভ অফ ডকুমেণ্ট আপডেট ছাৰ্ভিচ তো ইয়াত লিখা আছে গোটেইখিনি কেনেকৈ কৰিব লাগিব আপোনালোকে পাব তো ইয়াত অকণমান স্ক্ৰল ডাউন কৰিলে আমি পাম যে চাওক ইয়াত লিখা আছে তো এতিয়া আপোনালোকে ক্লিক হেয়াৰ নতুন নেক্সট কৰিব পাৰে আপোনালোকে যদি আমি ইয়াত ক্লিক হেয়াৰ কৰোঁ তো ক্লিক হেয়াৰ কৰিলে কেনেকুৱা অপশ্যন আহিব চাওক ইয়াত দেখিছে নহয় এই অপশ্যনখিনি আহিছে এনেকুৱা অপশ্যন পাব ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে এনেকুৱা অপশ্যন পাব আপোনালোকে চাওক ইয়াত আপোনালোকে ক্লিক কৰি দিব পাৰে ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকৈ ডিটেইলছটো শ্ব' কৰিব শ্ব' কৰাৰ পিছত আপোনালোকে এই যিটো নেকি অপশ্যন দেখিছে আই ভেৰিফাই ডেট দি এবভ ডিটেইলছ আৰ কাৰেক্ট তো ইয়াত যিখিনি আপোনাৰ ডিটেইলছ দেখুৱাব সেই ডিটেইলছখিনি যদি কাৰেক্ট হয় তো ইয়াত অ'কে কৰি দিব এই টিক চিন যিটো আছে ইয়াত অ'কে কৰি দিব অ'কে কৰাৰ লগে লগে আপোনাৰ ওচৰত পুনৰ নেক্সট পেজ আহিব নেক্সট পেজটো অহাৰ লগে লগে আপুনি ইয়াত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এনেকৈ ক্লিক কৰি দিলে আপোনাৰ ইয়াত চাওক আপোনালোকৰ ফেমিলিৰ যিটো নেকি ডকুমেণ্ট কাৰ আপডেট দিব বিচাৰে আপোনালোকে সেইসমূহ ইয়াত শ্ব' কৰিব তো আপোনালোকে ইয়াত চাওক ডকুমেণ্ট কি গাইডলাইন ফৰ আপলোডিং ডকুমেণ্টছ বুলি লিখা আছে ডকুমেণ্ট চাইজ শ্বুড বি লেছ দেন 2 MB তাৰপিছত ছাপৰ্টেড ফাইল ফৰ্মেট চাইজ আৰ JPG PNG নতুবা PDF ফাইল হ'ব লাগিব তেতিয়াহে ইয়াত আপডেট দিব পাৰিব তাৰপিছত চাওক অফ আইডেণ্টি POI তো ডকুমেণ্ট এইটো আপডেট দিব লাগিব তো ইয়াত চাওক আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব পাৰে তাৰপিছত আপোনালোকে এইটো কৰাৰ পিছত ইয়াত চাওক এটা আছে আপডেট প্ৰুফ অফ এড্ৰেছ তো এইটো দিব লাগিব ডকুমেণ্টটো ইয়াত দিব লাগিব আপডেট আপুনি যদি এই ডকুমেণ্ট অপশ্যনটোত ক্লিক কৰে ইয়াত কোনটো ডকুমেণ্ট আপডেট দিব পাৰে আপুনি চাব পাৰে ইয়াত বিভিন্ন ধৰণৰ ডকুমেণ্ট আহিছে তো ইয়াত আপোনালোকে সেই ডকুমেণ্টটো চিলেক্ট কৰি দিব পাৰে তো তাৰপিছত আপোনালোকে ইয়াৰ পিছত তেনেকৈ কৰাৰ পিছত পুনৰ তলত আৰু এটা অপশ্যন পাব ইয়াত আপোনালোকে ক্লিক কৰি দিব ইয়াত ক্লিক কৰিলে নেক্সট পাব ঠিক তেনেকৈ আপোনালোকে বাকী ষ্টেপ বাই ষ্টেপ আপোনালোকে ফ'ল' কৰি গ'লে সেইখিনিত আপুনি আপোনাৰ ফ্ৰীকৈ যিটো নেকি আপডেট সেইটো কৰিব পাৰিব তো এই যিটো নেকি ছাবমিট অপশ্যনত পইচা ৰূপাই দেখিছে নহয় এই ৰূপাইটো আপোনালোকৰ 0 বেলেঞ্চ হৈ আহিব লাষ্টত তো আপোনালোকে একনলেজমেণ্টখন পাব তেতিয়া 0 পাব তো তেনেকৈ আপোনালোকে আপডেট কৰি ল'ব পাৰে যদিহে আপোনালোকে এই বিষয়ে জনা নাই তেনেহ'লে মই নেক্সট ভিডিঅ'ত মোৰ
যিখন নেকি আধাৰ কাৰ্ড আপডেট কৰি দেখুৱাম আপোনালোকক তাৰপিছত আপোনালোকেও সেই ভিডিঅ'ৰ থ্ৰুৱেদি আপোনালোকে জানিব যে কেনেকৈ আপডেট কৰিব লাগিব আশা কৰিছোঁ বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় বুজি পালে নহয় জানো আৰু যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰিব নাপাহৰিব আৰু আপুনিও আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰি লওক ফ্ৰী ছাৰ্ভিচ পাওঁতে পিছত নহ'লে আপুনিও পইচা ভৰি আপডেট কৰিবলগীয়া হ'ব তো আশা ৰাখিছোঁ এই ভিডিঅ'টো চাই যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু যদি কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম জয় অসম